বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' লৈ মই আহিছোঁ। আজি কোনো বনোৱা বা কোনো তেনেকুৱা ৰেচিপি বা অইন নহয়। আজি মোৰ অভিজ্ঞতা, মই সৰুৰ পৰা মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি মইনো মোৰ ছোৱালী বা আমাৰ গাঁৱৰ মইনাসকলক কি শিকাইছোঁ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ মই যিটো জানো সেয়াকে মই অকণমান তেওঁলোকক শিকাইছোঁ। কালি মোৰ শুনে স্কুলৰ সৃষ্টিশীল নৃত্যত প্ৰথম স্থান লাভ কৰিছে। এয়া প্ৰথম স্থান তাই এটা বঁটা প্ৰদান কৰিছে এই স্কুলত। আগত তাই বেলেগতো পাইছে বাৰু, কিন্তু তাইৰ লগতে মই আমাৰ গাঁৱৰ মইনা কেইজনমানো মানে অকণমান আগবাঢ়ি যাব পাৰে, মোৰ যিটো জ্ঞান তেওঁলোকক অকণমান দিছোঁ। যি পাৰোঁ তেওঁলোকক অকণমান মই বন্ধ পালে বা দেওবাৰ দিনটোত মই অকণমান চৰ্চা কৰোঁ তেওঁলোকৰ লগত। আৰু সদায় কণ কণ মইনাসকলৰ লগত থাকিলে মনটো সঁচাই বহুত ভাল লাগে। আৰু ময়ো সৰুৰ পৰা মইনামেলৰ লগতে জড়িত। মই যি শিকিছিলোঁ মইনামেলৰ হেৰিয়তে কৰ্মশালা দিয়ে বা যিকোনো তেওঁলোকৰ দায়িত্বত, লাইব্ৰেৰী যাৰ দায়িত্বত আছিলে তেওঁলোকে আমাক শিক্ষাদান দিছিলে। আৰু মোৰ ভাল লাগে, কাৰণ মই সৰুৰ পৰা লাইব্ৰেৰীৰ পৰা কিবা এটা শিকি মই নিজেও যিকোনো অনুষ্ঠানত জইন কৰিলে মই যিকোনো স্থান ল'বলৈ সক্ষম হওঁ। আৰু এই সুযোগতে যিসকলে আমাক শিকাইছিলে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ ঋণী হৈ ৰৈছোঁ। কাৰণ তেওঁলোকে শিকাই দিয়াৰ কাৰণে মই এখোজ আগবাঢ়ি যাব পাৰিছোঁ। আৰু এতিয়া মোৰ ছোৱালীৰ লগতে মই অকণমান আমাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটাকো শিকাইছোঁ যি পাৰিছোঁ। আৰু মই এটাই অনুৰোধ জনাওঁ, যাতে লাইব্ৰেৰীৰ যোগেদি বহুত কথাও শিকিব পৰা যায়, যিকোনো কথা জানিব পৰা যায়। আৰু সৰু সৰু মইনাসকলৰ কবিতা আবৃত্তিৰ পৰা নৃত্য গীতলৈকে সকলোখিনি তেওঁলোকে শিকিব পাৰে। আৰু সেই প্ৰয়াসে মই অকণমান মই ঘৰতেই হওক বা লাইব্ৰেৰীতেই হওক বন্ধ পালে মই ঘৰলৈ তেওঁলোকক মাতি আনি হ'লেও অকণমান শিকাওঁ। সৃষ্টিশীলেই হওক বা সত্ৰীয়েই হওক, যি পাৰিছোঁ মোৰ অভিজ্ঞতাৰ পৰা তেওঁলোকক শিক্ষাদান কৰিছোঁ। আৰু সেয়ে মই আপোনালোকক অকণমান প্ৰয়াস কৰিছোঁ দেখাবলৈ। আৰু কালি 38 নং কটিকচা প্ৰাথমিক বিদ্যালয়ত প্ৰতিযোগিতাখনি ভালকৈ দেখি ভালো লাগিছে আৰু ভাল লাগিছে। চৰকাৰী বিদ্যালয়বিলাক আজিকালি যথেষ্ট উন্নত হৈছে। প্ৰাইভেটতকৈ ধৰক আমি প্ৰাইভেটত ইমানখিনি পইচা দি আমাৰ পঢ়োৱাৰ সামৰ্থ্য নাই। সেইকাৰণে তাতে আজিকালি চৰকাৰী বিদ্যালয়তো বহুত যিকোনো দিশ সামৰি লোৱাকৈ চৰকাৰে কিছুমান কাৰ্যসূচী দিছে। সেইমতে তেওঁলোকে কৰিছে আৰু ভাল লাগিছে। ল'ৰা ছোৱালীখিনিও আগবাঢ়ি যাব পাৰিছে। ব'লক মই কণ কণ মইনাসকলকনো কি দেখাইছোঁ, কি শিকাইছোঁ অকণমান দেখাই দিছোঁ। এয়া মইনাসকলক মই অকণমান যি পাৰোঁ শিকাই আছোঁ। এই হাৰমনিয়ামখন আমি বিহু গাই অংকুৰজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত বিহু গাই আমি লোৱা হৈছিলে মইনাসকলক শিকাবৰ কাৰণে। আৰু সেই প্ৰয়াসে অকণমান যিটো জানিছোঁ তাকে মইনাসকলক শিকাইছোঁ। আৰু তেওঁলোক এনেকৈ আহি অকণমান শিকে। আৰু মই প্ৰত্যেক মইনাকে কওঁ, পঢ়াৰ লগতে এইবিলাক নাচ গান তোমালোকে সময়মতে শিকা। আৰু খুব এইবিলাক সময় অনুসৰি দৰকাৰ হয় বা যিকোনো অনুষ্ঠানত সৰুৰ পৰা শিকি গ'লেহে তোমালোকে ডাঙৰলৈও ভাল পাৰফৰ্ম কৰিব পাৰিবা। এয়াকে মই মইনাসকলক অকণমান শিক্ষা দি আছোঁ, যি জানো মোৰ ফালৰ পৰা।